बाहर से देखने में सब अच्छा एकदम मस्त मजानी लाइफ, लेकिन अंदर ही अंदर हम ही जानते हैं कि ये लाइफ चल कैसे रही है। दुनिया का जो हीरो है ना, वो अंदर से बहुत रोता है यार, लेकिन क्या करें, सबको अपनी परेशानी बता भी तो नहीं सकते ना। তো ৰাইজ কি খবৰ আপোনালোকৰ? বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আপোনালোকে ভাবিছে চাগে কি ক'ত গ'ল দীপ ব্লগছ। হয়, চবৰে লাইফত প্ৰব্লেম হৈ লাগে, কাৰণ বহুত দিনৰ পৰা মই মানে প্ৰব্লেমত ফাঁচি আছিলোঁ, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, মানে ডিপ্ৰেশ্যন টাইপ হৈ গৈছিল। তো 3 মাহ 2 মাহ চাগে হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই। ৰিজনটো মই কৈ আছোঁ, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল সকলোকে নমস্কাৰ। এণ্ড মোৰ নাম দীপ, এণ্ড মোৰ চেনেলটোৰ নাম হ'ল দীপ ব্লগছ। আপোনালোকে পাহৰি যোৱা নাই মই জানো। বাকী সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বহুত দিন মই ভিডিঅ' দিয়া নাই, কাৰণ বহুত ৰিজন তাৰে ভিডিঅ' দিব পৰা নাই। মানে কি আৰু কি ক'ম, ধৰক এনেকুৱা এটা এজ আহে যোনটো এজত আপুনি কি কৰিব বা কি নকৰিব এনেকুৱা চিটুৱেশ্যন কিছুমান আহে। তো 18ৰ পৰা 25 এই যোনটো গেপছ আছে না এজত, তাৰে ভিতৰত বহুত কিবা কিবি মানে ধৰক হৈ যায় বা বহুত কিবা কিবি টেনশ্যন আহি যায়, কাৰণ আমি ল'ৰা মানুহ। চ' তাৰে কাৰণে মই আৰু তাতে মোৰ আগত এটা মোৰ লগত কি হৈ গ'ল, মোৰ ভিডিঅ'বিলাক চব ডিলেট হৈ গৈছিল। মোটামুটি 1 ইয়াৰৰ ভিডিঅ' মোৰ টোটেলি ডিলেট হৈ গ'ল। মানে সৰু এটা ভুলৰ কাৰণে এটা ভিডিঅ' ডিলেট কৰাতে গোটেইকেইটা ভিডিঅ' ডিলেট হৈ গ'ল। তাৰ কাৰণে মই বহুত ডিম'টিভ হ'লোঁ। টাইম বেয়া চলি থাকিব নাইবা আপোনাৰ ডিপ্ৰেশ্যন হৈ থাকিব, তেতিয়া আপুনি নিজৰ ফেমিলিৰ লগত কথা পাতিব, নিজৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব, মা দেউতা দাদা ভাই ভণ্টি সকলৰ লগত কথা শ্বেয়াৰ কৰিব। ফেমিলি মেইন দিয়ক, কাৰণ যিকোনো চিটুৱেশ্যনত আপোনাৰ লগত ফেমিলি থাকিব, সেইটো গম পাওক। আৰু আপোনাক যোনে ভাল পায় সেই পাৰ্চনৰ থাকিব, শ্বেয়াৰ কৰক, ফ্ৰেণ্ডছৰ লগত থাকক, ফ্ৰেণ্ডছৰ লগত কথা পাতক, কিন্তু বাহিৰত ওলাই নাযাব, কাৰণ বাহিৰত ওলাই গ'লে আপুনি বহুত বেয়া বস্তু ব্যৱহাৰ কৰিব পাৰে, গমে পাইছে আজিকালি। চ' মাইণ্ডটো বহুত দূৰত থাকক, মাইণ্ডটো ফ্ৰেছ কৰি ৰাখক। আৰু এইটো এজত চবৰে এনেকুৱা হয়, আমাৰো হৈছে। চ' আৰু ভিডিঅ' যিহেতু মানে এই 1 বছৰ ইয়াত ভিডিঅ' যিমান আছিল বহুত কষ্ট কৰা গৈছে ভিডিঅ'খিনিত। ত' সেইখিনি ভিডিঅ'ৰ কাৰণে মই মানে ভাবি আছিলোঁ কি হ'ব কি নহ'ব। ভিডিঅ' দিলে দল, কিন্তু ধৰক মই এইকেইদিন বহুত ভাবি চিন্তি হ'লোঁ, কিন্তু এইবিলাক ভাবি একো লাভ নাই, কাৰণ লাইফটোত সদায় আগুৱাই যাব লাগে। আৰু সকলোতকৈ শক্তিশালী পাৰ্চন হ'ল আপোনাৰ মা। যেতিয়া আপোনাৰ মায়ে ক'ব কি তই আগুৱাই যা, মই আছোঁ তোৰ লগত, তেতিয়া কোনো আপোনাক বাধা দি ৰাখিব নোৱাৰে। আৰু এইটো একমাত্ৰ এজ যোনটো আপুনি কৰিম বুলি কৰিব লাগে। আপুনি যদি আজিৰ কামটো কাইলৈকে থৈ দিয়ে, আপুনি এইটো কাম কেতিয়াও কৰিব নোৱাৰিব। আজিৰ কাম আজিয়ে কৰক। লাইফত ছাকচেছটো এনেকুৱা, আজিৰ কাম আজিয়ে কৰক। আজিৰ কামটো পেণ্ডিং কেতিয়াও ৰাখিব নালাগে। পেণ্ডিঙত থাকিলে আপোনাৰ লাইফটো পেণ্ডিং হৈ যাব। চ' যেতিয়া যি মন যায় সেইটো এতিয়াই কৰক, পিছলৈ ৰাখি নথ'ব। চ' মায়েতো কথাই ক'লে কি যি কৰি আছা ভালকৈ কৰি থাক, কাৰণ এদিন নহয় এদিন ছাকচেছ হ'বই লাইফটো, হয়নে নহয়? আৰু মই ইমানে ভিডিঅ' এইকাৰণে দিয়া নাই, মই নিজকে ষ্ট্ৰং কৰিলোঁ, মই ফুৰিলোঁ বহুত মানুহৰ কথা পাতিলোঁ, নিজকে ষ্ট্ৰং কৰিছোঁ। আৰু ষ্ট্ৰং কৰি পেলাই মই আজি ইউটিউবত আৰু কাম বেক হৈছোঁ। না ৰিজন এইটোৱে কি সকলোৱে গোটেইখিনি আপোনাক এইকাৰণে মই ভিডিঅ' আনিছিল, আৰু আজিৰ পৰা মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম। কেৱল আপোনালোকৰ চাট লাগিব, আপোনালোকে মোক কেৱল নিজৰ ভাইটি বুলি ভাবি আগবঢ়াই দি থাকিব, আৰু বহুত ধামাকা ব্লগ আহি থাকিব। কিন্তু লাইফত কেতিয়াও হাৰ নামানিব। কাবি বি চুকেগা নেকি, পুষ্পাখন চাইছে চাগে, তেনেকুৱা লাইফ মে কাবি চুকেগা নেকি। তো এইটোৱে কথা, ডিম'টিভেট কেতিয়াও নহ'ব, মটিভেট হৈ থাকিব। মা আছে দেউতা আছে, কথা পাতিব, সিহঁতে যোনটো কথা কয় না সেইটো এটা শুনিব। সিহঁত থাকিলে আপুনি একো কৰিব নোৱাৰে, সদায় আগবাঢ়িব। চ' আজিৰ পৰা মই ভ্লগ দিব ষ্টাৰ্ট কৰিম। আৰু বিশেষকৈ কি হ'ল, মই 2 মাহমান ক'লোৱে, আৰু মই ইণ্ডিয়ান অইলত ট্ৰেইনিং কৰি আছোঁ, এপেণ্টাইজ 1 ইয়াৰ ট্ৰেইনিং মোৰ। তাৰে কাৰণে মই ভিডিঅ' দিব পৰা নাই। মোৰ ডিউটি ধৰক 2টা বজাৰ পৰা থাকে, বা নাইট ডিউটি থাকে, নাইবা কেতিয়াবা মৰ্ণিং চিফ্ট থাকে। চ' তাৰে কাৰণে মই ভিডিঅ' দিব পৰা নাই, বা তাৰে মাজতে মই ইমান দিন মানে ৰখি আজি ভিডিঅ'টো বনাইছোঁ। এইখিনি এনেকুৱা এজ, এইখিনি এজত বহুত কিবা কিবি প্ৰব্লেম আহি যায়, মেইনলি মানি প্ৰব্লেম আহে। আমি গমেই পাই, আমি মিডিল ক্লাছ ফেমিলি হয়, মিডিল ক্লাছ ফেমিলি। চ' ল'ৰা এটা এইখিনি সময়ত বহুত ৰেচপন্সটো বাঢ়ি যায় ফেমিলিৰ প্ৰতি, মা দেউতাৰ প্ৰতি, কি কৰিম কি নকৰোঁ। চ' এইবিলাক টেনশ্যনৰ কাৰণে চাগে মোৰো এনেকুৱা হৈছে। আৰু সদায় লাইফত কেতিয়াও হাৰি দিব নালাগে, লাইফত কেতিয়াও হাৰি নাযাব। লাইফত কেতিয়াও যুঁজক, পৰি যাব কিন্তু হাৰি নাযাব। লাইফত আগুৱাই যাওক, আপোনাৰ যোনটো মন সেইটো কৰক। তো এইখিনি আছিল
আৰু চাগে বহুত দিন হ'ল ড্ৰোনশ্বট আপোনালোকে মিছ কৰি আছে আগৰ এটা ড্ৰোনশ্বট লম এটা এণ্ড ডি ব্লগছ ভাবিছে চাগে কি ডি ব্লগছৰ কি হ'ল সদায় হাই থকা ল'ৰাটো ক'ত গ'ল বা সদায় হৱাই থকা কি হ'ল কথাতে কি হ'ল তো এইটোৱে ৰিজন গোটেইখিনি আপোনাক ক'লোঁ এণ্ড বাকী আপোনালোকৰ ছাপৰ্ট লাগে 10K ছাবস্ক্ৰাইবাৰ লাগে জল্দি আপোনালোকে প্লিজ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ এইখিনি ছাপৰ্ট মোক কৰিব লাগে এইখিনি আপোনালোকৰ মাগিছোঁ আপুনি ছাপৰ্ট কৰক এণ্ড ড্ৰোনশ্বট এটা আহি আছে এণ্ড হেপী ভিউ চবকে এইবাৰতো ক'লোৱে এতিয়া বলক ড্ৰোনশ্বটটো এনজয় কৰক यारो दोस्ती बड़ी ही हसीन है ये ना हो तो क्या फिर बोलो ধূপ পাবাজি উঠে আজি নচৌদিখে গগনাৰ মাততে কি যে কিৰিলি পাৰে ৰঙালী বিহুতি পালেহি বিহু মাৰিবলে যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই অসমীয়াৰ গাতে আজি চোনততে নাই হুঁচৰি মাৰিব যায় হৈ গোবিন্দাই ৰাম